Hi guys, মই হলো নৱজ্যোতি আৰু আপোনালোকে চাই আছে smartassam YouTube চেনেল। আজি মই আপোনালোকক ক'ব লৈছো যে আপোনালোকৰ স্মাৰ্টফোনৰ কেমেৰাৰে আপোনালোকে কেনেকৈ গোপনে ফটো তুলিব পাৰিব। অৰ্থাৎ আপোনাৰ স্মাৰ্টফোনটো যদি কেতিয়াবা লক হৈ থাকে বা স্ক্ৰিন অফ হৈ থাকে তেতিয়া আপুনি ফটো তুলিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তাৰ আগতে এটা লাইক কৰি দিব। লেটছ বিগিন। আৰু তাৰ বাবে আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু এই এপ্লিকেশ্যনটোৰ ডাউনলোড লিংক মোৰ ডেছক্ৰিপশ্যনটো দি আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু এপ্লিকেশ্যনটো ডাউনলোড কৰিব যোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই ল'ব, কিয়নো কিছুমান ইয়াত ছেটিং কৰিব লাগে যিবিলাক আপোনালোকে যদি নকৰে আপোনাৰ ফটো ভালদৰে আপুনি তুলিব নোৱাৰিব। আৰু প্লে ষ্টৰত আহি আপোনালোকে চাৰ্চ কৰিব লাগিব হিডেন কেমেৰা স্নেপশ্বট বুলি। আপোনালোকে চাৰ্চ কৰিব হিডেন কেমেৰা স্নেপশ্বট। তাৰপিছত আপোনাৰ ইয়াত চাৰ্চ কৰাৰ পিছতে আপোনাৰ সেই এপ্লিকেশ্যনটো ইয়াত আহিব। অহাৰ পিছত আপুনি ইয়াক ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। আৰু অ'পেন কৰাৰ পিছতে ইয়াত আপুনি দেখিছে ইয়াত আপুনি টিক মাৰ্ক কৰিব, কৰাৰ পিছতে ইয়াত আপুনি একচেপ্টত ক্লিক কৰিব আৰু কৰাৰ পিছত অ'কে গট ইটত ক্লিক কৰিব আৰু ইয়াত আপুনি গট ইটত ক্লিক কৰিব, আকৌ কৰিব। কৰাৰ পিছত আপুনি ইয়াত কিছুমান ছেটিং কৰিব লাগিব। ফাৰ্ষ্ট আছে চুজ কেমেৰা, অৰ্থাৎ আপোনাৰ বেক কেমেৰা নে ফ্ৰণ্ট কেমেৰা আপুনি ফটো তুলিব সেইটো আপুনি ইয়াত চুজ কৰিব লাগিব। নেক্সট আছে স্নেপশ্বট চাইজ, অৰ্থাৎ আপোনাৰ ফটোৰ চাইজটো কিমান হ'ব সেইটো আপুনি ইয়াত চিলেক্ট কৰিব। আৰু এতিয়া আপুনি আপোনাৰ বেক আহিব, বেক আহি এতিয়া ইয়াত আপোনাৰ দুটা এপ্লিকেশ্যন দেখিব। ইয়াত আছে HCS আৰু এটা হৈছে HCS ছেটিংছ। আপুনি HCSটোত ক্লিক কৰিব, কৰাৰ পিছত আপোনাৰ কেমেৰাটো এতিয়া আপোনাৰ আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত নটিফিকেশ্যন দেখিছে আপোনাৰ কেমেৰাটো ইয়াত ৰানিং হৈ আছে আৰু এতিয়া আপুনি ইয়াত ফটো তুলিব পাৰিব। তাৰ বাবে আপোনালোকে আপোনাৰ ভলিউম কি যিটো আছে সেইটোৰ আপোনাৰ ওপৰটো বা তলৰটো যিকোনো এটা বাটন ক্লিক কৰিলে আপোনাৰ ফটো তোলা যাব। এতিয়া মই আপোনাক দেখাই আছো, ইয়াত মই ওপৰৰ ভলিউম কিটোত ক্লিক কৰিম আৰু ইয়াত দেখিছে ইয়াত ফটো এটা আপোনাৰ ছেভ হৈ গৈছে, অৰ্থাৎ আপোনাৰ কেমেৰাই ফটো তুলি আছে। আৰু এতিয়া মই আপোনাক স্মাৰ্টফোনটো লক কৰি দেখাই আছো। আৰু এতিয়া মই স্মাৰ্টফোনটো লক কৰিছো। এতিয়াও যদি মই আকৌ ভলিউম কিটো ক্লিক কৰো তেতিয়া আপোনাৰ আকৌ এটা ফটো ছেভ হৈছে, দেখিছে। অৰ্থাৎ আপোনাৰ স্মাৰ্টফোনটো লক হৈ থাকিলেও আপোনাৰ কেমেৰাৰ ফটো তুলিব পাৰিব এনেদৰে। আৰু এতিয়া মই আপোনাৰ স্ক্ৰীন অফ কৰি দেখাইছো। এতিয়া মই স্ক্ৰীনখন অফ কৰি দিছো আৰু এতিয়া যদি মই ভলিউম কিটো ওপৰৰ ফালে বা তলৰ ফালে তেতিয়াও ইয়াত ফটো তোলা যাব। আপোনাক মই দেখাইছো, ইয়াত মই দেখিছে ভলিউম কিটো ওপৰৰ ফালে টিপিছো আৰু টিপাৰ পিছত ইয়াত আপোনাৰ এটা ফটো তুলি দিছে। আৰু এতিয়া মই আপোনাক ফটো কেইটা দেখাইছো ক'ত ছেভ হ'ব। আপোনাৰ গেলাৰীত যাব, আপুনি গেলাৰীত যোৱাৰ পিছত আপুনি ইয়াত দেখিছে HCS ফাইলটো আহিছে আৰু ইয়াত আপুনি সকলো ফটো দেখা হ'ব। এতিয়া মই যিবিলাক ফটো ইয়াত তুলিছিলো সেইবিলাক ফটো ইয়াত আহি গৈছে, দেখিছে। আৰু এনেদৰে আপুনি আপোনাৰ স্মাৰ্টফোনৰ কেমেৰাৰ জৰিয়তে গোপনে ফটো তুলিব পাৰিব আৰু কোনো গমেই নাপাব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।